এইবাৰ বিতৰ্কৰ মাজত সোমাই পৰিছে বলিউডৰ বাদশাহ খ্যাত শ্বাহৰুখ খান। প্ৰকৃততে বিতৰ্ক শ্বাহৰুখক লৈ হোৱা নাই। বিতৰ্ক হৈছে শ্বাহৰুখ খান আৰু দীপিকা পাডুকন অভিনীত এখন ছবিক লৈহে। এইখন হৈছে জানুৱাৰীত মুক্তি পাবলগীয়া ছবি পাঠান। পাঠান ছবিখনৰ প্ৰথমটো গীত মুক্তি দিছিল সোমবাৰে অৰ্থাৎ 12 ডিচেম্বৰত। গীতটো হৈছে বেশৰ্ম ৰং। এই গীতটোত দীপিকাই পৰিধান কৰা সাজপাৰক লৈ বিতৰ্ক হৈছে। দীপিকাই ছেফৰন বিকিনি পৰিধান কৰা এক দৃশ্য দেখুওৱা হৈছে গীতটোত। এই বিকিনিক লৈ একাংশই বিতৰ্ক কৰিছে। উল্লেখযোগ্য যে সামাজিক মাধ্যম যোগে এই পাঠান ছবিখনক বয়কট কৰাৰ আহ্বান জনাইছে একাংশই। সামাজিক মাধ্যমত বয়কট পাঠান ট্ৰেণ্ড চলিছে। কিন্তু কোনোৱে এই বেশৰ্ম ৰং গীতটোত বিতৰ্ক কৰিবলগীয়া একো সমল নাই বুলি কৈছে। ঋতিক ৰোশনেও এই গীতটো শ্বেয়াৰ কৰি লিখিছে, সঁচাকৈয়ে খুব সুন্দৰ গীত। টুইটাৰত দীপিকাৰ এই ভিডিঅ' দেখাৰ পাছত মন্তব্য কৰিছে যে এই বৰ্ষৰ সফল গীত হ'ব এইটো। সাধাৰণ জনতা বাদেই বলিউডৰ অনেক অভিনেতা অভিনেত্ৰীয়ে এই গীতটো সফল গীত বুলি মন্তব্য কৰিছে। এই জুটিটোক পচন্দ কৰিছে বহুতে। এই ছবিখন বা এই গীতটোক লৈ ৰণবীৰ সিঙৰ মতামতৰ অপেক্ষাত আছিল সকলো। ৰণবীৰ সিঙে পাঠান ছবিখনৰ প্ৰথম মুক্তিপ্ৰাপ্ত গীতটোক লৈ মত পোষণ কৰিছে। তেওঁ শ্বাহৰুখ আৰু দীপিকাৰ জুটিটোক লৈ প্ৰশংসা কৰিছে। ৰণবীৰে ইনষ্টাগ্ৰামত এই গীতটোত লাইক ৰিয়েক্ট কৰা দেখা গৈছে। ইয়াৰ পৰা বুজিব পৰা যায় যে গীতটো ৰণবীৰৰ পচন্দৰ। এতিয়া হয়তো আপোনালোকে ভাবিছে যে গীতটো যদি সকলোৱে পচন্দ কৰিছে তেন্তে বিতৰ্ক কৰিছে কোনে? হয়, গীতটোক লৈ বিতৰ্ক হৈছে। ৰাজনীতিবিদেও বিতৰ্ক কৰা দেখা পোৱা গৈছে। ৰাজনীতিৰ লগত জড়িত ব্যক্তিয়েও এই পাঠান ছবিখন বয়কট কৰাৰ দাবী তুলিছে। মধ্যপ্ৰদেশৰ গৃহমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত পাঠান ছবিখনক লৈ মন্তব্য আগবঢ়ায়। গৃহমন্ত্ৰী ডক্টৰ নৰোত্তম মিশ্ৰাই কয় যে গানটোত অভিনেত্ৰীয়ে পৰিধান কৰা বেশভূষা আপত্তিজনক। গানটোত বেয়া মানসিকতাৰ বাবে এনে সাজপাৰ পৰিধান কৰোৱা বুলি তেওঁ মন্তব্য দিয়ে। মন্ত্ৰীজনে ছবিখনৰ প্ৰসংগত ক'বলৈ গৈ দীপিকা পাডুকনৰ JNU বিতৰ্কও টানি আনে। তেওঁ ছবি নিৰ্মাতাক অনুৰোধ জনায় যে গীতটোৰ সাজপাৰ ঠিক কৰি শালীনতা ৰক্ষা কৰি গীতটো পুনৰ সম্পাদনা কৰি আকৌ নতুনকৈ মুক্তি দিয়ক। অন্যথা মধ্যপ্ৰদেশত এই ছবিখন চলিবলৈ দিয়া হ'ব নে নহ'ব সেয়া তেওঁলোকে বিচাৰ কৰিব। गाने में प्रयुक्त की गई वेशभूषा प्रथम दृष्टया बेहद आपत्तिजनक है। साफ दिख रहा है कि दूषित मानसिकता कारण ये फिल्माया गया गाना है। वैसे भी दीपिका पादुकोण जी टुकड़े टुकड़े गैंग की समर्थक रही हैं JNU वाले उसमें, और इसलिए मैं ये निवेदन करूंगा कि इसके दृश्यों को ठीक करें, वेशभूषा को ठीक करें, अन्यथा मध्य प्रदेश में इस फिल्म को अनुमति दी जाए या न दी जाए ये विचारणीय प्रश्न होगा। শ্বাহৰুখ অভিনীত পাঠান ছবিখন জানুৱাৰীত মুক্তি দিয়াৰ কথা আছে। মুক্তিৰ পূৰ্বে বিতৰ্কৰ মাজত সোমাই পৰা ছবি পাঠানৰ অভিনেতা শ্বাহৰুখ খান দুদিন পূৰ্বে মা বৈষ্ণো দেৱী মন্দিৰ দৰ্শন কৰিবলৈ গৈছিল। বাদশ্বাহে দেৱীৰ মন্দিৰ দৰ্শন কৰিবলৈ যোৱাক লৈ বিজেপিৰ নেতা ৰমেশ মাণ্ডেলাই টুইট কৰি কয় যে ছবি মুক্তিৰ পথত, পাঠান বৈষ্ণো দেৱী পালেগৈ। মাণ্ডেলাই লগতে কয় যে এই ছবিখনৰ টিকট কিনাতকৈ সেই টকাৰে দুখীয়াজনক এসাঁজ খোৱালে পুণ্য হ'ব। পাঠান ছবিখনক লৈ অযোধ্যাৰ সন্ত সমাজেও আপত্তি দৰ্শাইছে। মুঠতে পাঠানত দীপিকাৰ ছেফৰন বিতৰ্কক লৈ নানা সাধু সন্ত মুনিয়ে নানা মত আগবঢ়াইছে। हीरोइन को बहिरा करके भगवा वस्त्र और उसके बाद मुझसे अश्लील गाना गवाया गया है। ये हमारे सनातन धर्म का अपमान है, क्योंकि ये भगवा जो वस्त्र होता है और ये अपना नहीं है। हमारे भगवान इसको धारण करते हैं, जितने भी साधु संत हैं इसको धारण करते हैं, और यह आध्यात्म का प्रतीक है। लगातार सनातन धर्म संस्कृति के खिलाफ हिंदू देवी देवताओं को लगातार अपमानित करना, इसके बाद जो हमारी आस्था का प्रतीक है उसके बारे में अभद्र टिप्पणी करना। आप पठान पिक्चर में शाहरुख खान का जो एक ट्रेलर में बयान देख लीजिए, वो कहता है कि हमको और किसी चीज़ से जेल से तकलीफ नहीं है, लेकिन ये कलर से तकलीफ है। বহুতে আকৌ পাঠান ছবিখনৰ পৰা এই দৃশ্যাংশ আঁতৰাই দিয়াৰ পৰামৰ্শ দিছে। অন্যথা ছবিখনৰ নিৰ্মাতাই ইয়াৰ পৰিণাম ভোগ কৰিব লাগিব বুলি কৈছে। কোনোৱে কৈছে এই বিতৰ্ক ছবিখনৰ প্ৰচাৰৰ বাবে কৰা হৈছে।
এই সকলোবোৰ সময়ত দেখা পোৱা যাব যে এছাম সচেতন ৰাইজে কৰা বিতৰ্কৰ পাছত পাঠান ছবিখনে মুক্তি লাভ কৰে নে নকৰে। ছবিখন মুক্তি দিলেও বিতৰ্কিত দৃশ্যাংশ আঁতৰাই দিব নে নিদিয়ে সেয়া হ'ব লক্ষণীয়। এই সকলোবোৰ জানিবৰ বাবে আমি কিছুদিন অপেক্ষা কৰিব লাগিব। ৰূপালী পৰ্দাত দেখা পোৱা যাব ৰাইজৰ প্ৰতিবাদত বাদশ্বাহে শিৰ নত কৰে নে নকৰে। ব্যুৰো ৰিপৰ্ট, ভাৰতৱান। ৰাজনীতিৰ পথাৰৰ পৰা খেতি পথাৰলৈ, অপৰাধৰ পৰা ন্যায়লৈ, দুৰ্নীতিৰ পৰা সংস্কৃতিলৈ, প্ৰতিটো ক্ষণত সলনি হোৱা দেশৰ খবৰ আমাৰ দৃষ্টি। অসম, অৰুণাচল লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন খবৰ আপোনাৰ হাতত। কেৱল ভাৰত ওৱানত।